and welcome back to Deepali Das YouTube channel. Namaskar সকলকে Deepali Das YouTube channelটোলৈ মই পুনৰবাৰ স্বাগতম জনাইছো। If you are watching this YouTube channel for first time, then hi, my name is Miss Dania Sohari. And make sure to subscribe to this YouTube channel. And if you have already subscribed to this YouTube channel, then thank you so much. So without wasting time, so now let's continue with the video. So আজি ভিডিওটো হ'ব লগা আছে যে মই আমাৰ ঘৰত আছে আলহী আহিব সো কোন আহিব কি কৰি আমি সেইখিনি আপোনাক চাবলৈ এই গোটেই ভিডিওটো চাই থাকক ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে মই প্ৰডাক্টৰ লগত আপোনালোকক চিনাকি কৰালে হাইড্ৰো টোনাৰ ফ্ৰম ফেচ কেনাডা কোম্পানী এণ্ড ইট টোনছ এণ্ড ৰিফাইন্ড সোথ স্কিন এণ্ড হাইড্ৰেটছ এণ্ড অৰ refreshes. And then the benefits of this skin is leaves your skin smooth and supple and hydrated after each use, and it has no artificial things, and it has more ingredients for purified water, glycerin and polysorbate. Before put lotion or sunscreen in your face, you should use hydro toner. When toner will absorb the skin, then we should put the lotion or sunscreen. And this toner price is $479, and this is the hydro toner, and the ingredients is this, and the direction is after using the face is hydro this cleans. Kishiraz dekha vlogger kishiraz dekha ayi খুব ফুটি একদম পাবলিক ঘর আইছে আমার ঘর আহি পালে কিৰাজ কিছে যে মোৰ কাৰণে আনিছে চিপছ আনিছে চিপছ আৰু এটা খাই লৈ পুৰা উঠিছে আৰু কচুৰি খাই কচুৰি লাল বন খাই উঠিলে পুৰা আইলো আজি বাবলি ঘৰত মোৰ মাটি থাকে মোৰ ঘৰ আহিছে খুব ফুটি আৰু বাবলি তো ঘৰটো বঢ়িয়া লাগিছে আপোনালোকক সময় চাই দাও আহিছে আমি এতিয়া সাপৰ ছাতৰ ওপৰত আহিছো অলপমান বহুত ৰ'দ দিছে ও মাই গড আৰু এই পূজাৰ পেণ্ডেল চলি আছে পূজা হলে মই দেখুৱাই আছো গোটেই ভিডিও পূজা আপোনালোক কি কৰো পূজাত দেখুৱাই আছো এতিয়া আপোনালোক পুৰা পূজাৰ ভিডিও আমি দেখাম আৰু উৎসৱৰ আপোনালোক ভাওনা দেখাম বঢ়িয়া আপোনালোক এইখিনি পুৰা ধামাকা ভিডিও আহিছে আপোনালোক চাবলৈ নাপাহৰিব আপোনালোকে চাব নাপাহৰিব দেই মই দেখুৱাই আছো ইফালে এটা আছে বাইদেউ এটা আছে খুব ডাঙৰ টেংকি পায় আৰু ইফালে আছে এইটোৱে ভিউ সেইটোৱে ভিউ হয় আৰু সিফালে আছে ভিউ ইফালে আছে আমাৰ কিচিৰাজ এইখন আমাৰ ৰেলৱে ষ্টেচন নাৰায়ণপুৰ ৰেলৱে ষ্টেচন ৱাও এতিয়া আমাৰ কিচিৰাজতে ভাত খাব ওলাইছে এয়া আৰু এয়া ভাত বেগুন ফ্ৰাই আৰু ফ্ৰাইড ৰাইচ আৰু এয়া পাপৰ আৰু মাংস আনি আছে মাছো আছে মাংস আছে হেৰি বিলাহীৰ আঞ্জা তাৰপিছত দেখিলে মাছ মাংস আৰু এয়া আছে আমাৰ বাইদেউ সেইটো হেৰি মন এইটোৱে আছিল আজিৰ ভিডিঅ' আৰু মনহঁতে এতিয়া যাব ওলাইছে আৰু যাব আৰু অলপ দেৰিকৈ আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এণ্ড য়েছ ডোণ্ট ফৰগেট টু ক্লিক দ্য নোটিফিকেশ্যন বেল আইকন so that what video I can upload will get the notify and keep watching bye bye and love you all.